নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। আকৌ আহিছোঁ নতুন এটা ভিডিঅ' লৈ। আপোনালোকে মোক বহুত কমেণ্ট কৰিছে যে দাদা আপুনি বহুত দিনৰ পৰা ভিডিঅ' বনোৱা নাই, আপুনি কিহত চাকৰি পালে, আপুনি কেনেকৈ পঢ়িছিলে, সকলোবোৰ ডিটেইল আপোনালোকক লাগে। সেইবাবে মই আজি ভিডিঅ'টো আনিছোঁ আৰু মই বহুত দিন ভিডিঅ' বনোৱা নাই। ভিডিঅ' নবনোৱা এটাই ৰিজন যে এনেকুৱা একো পাৰফেক্ট টপিক নাছিল যে মই আপোনালোকৰ বাবে ভিডিঅ' বনাওঁ। কিন্তু এতিয়াৰ পৰা মই ভাবিছোঁ ৰেগুলাৰলি ভিডিঅ' বনাম, কিয়নো আপোনালোকৰ ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ এক্সাম। এই কেইদিন মই আপোনালোকক আইডিয়া দিম যে মই কেনেকৈ পঢ়ি কেনে চাকৰি এটা লৈছোঁ। চ' মই আপোনালোকক এইখিনিতে কৈ দিওঁ, মই BSFত চাকৰি পালোঁ ফাইনেলি। BSFত মোৰ মানে কোনো মাৰ্কো নাজানে যে মই কিমান মাৰ্ক পাইছিলোঁ। মোৰ টোটেল মাৰ্ক আছিল 83 আৰু BSFৰ কাট অফ আই থিংক গৈছিল 73-74 কাট অফ গৈছিল BSFত। মই 83 মাৰ্ক আছিল, মই চাকৰি পালোঁ BSFত। মোৰ ছেকেণ্ড প্ৰেফাৰেঞ্চ আছিল BSF, ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ আছিল CISF মই পইণ্টৰ কাৰণে নাপালোঁ। ঠিক আছে, তো একো নাই, BSFটো বহুত বেটাৰ জব বুলি মই ভাবোঁ। চেলেৰি ভাল, অলপ ডিউটি টাইমটো বেছি হ'ব পাৰে কিন্তু চেলেৰি ভাল আছে, লগতে ছুটিটোও বহুত বেছি CISFৰ তুলনাত। যিয়ে নহওক, তো এতিয়া আমি আলোচনা কৰোঁ আমাৰ ইউটিউব ভিডিঅ' ৰিলেটেড কিছুমান কথা। চ' আপোনালোকে এইখিনিতে মনত কৰক যে আমি কি কৈছিলোঁ। আমি আৰম্ভণিতে, যদি আপোনালোকে আমাৰ আগৰ ছাবস্ক্ৰাইবাৰ, তেন্তে আমাৰ ইউটিউব চেনেলটো চালে গম পাব যে আমি আগৰ পৰাই এটা কথা কৈছিলোঁ কাট অফ ৰিলেটেড, যে আপোনালোকৰ কাট অফ 75 ক্ৰছ নকৰে। 75 ক্ৰছ নকৰে, একেটা কথাই বাৰে বাৰে কৈছিলোঁ। কিন্তু কিছুমান এনেকুৱা ইউটিউবাৰো আছে যোনে কৈছিল 85+ যাব, 90 যাব, এনেকুৱা ইউটিউবাৰো আছে। আপোনালোকে ভালকৈ জানে, মই ৰিপিট নকৰোঁ না নাম মেনশ্যন কৰিম। যিয়ে নহওক, আপোনালোকে গমেই পাইছে যে আমাৰ কাট অফটো বহুত বেছি ৰিচাৰ্চ কৰাৰ পিছতহে বনাইছিলোঁ। আৰু মই অকলে নহয়, মোৰ লগৰকেইটাও ৰিচাৰ্চ কৰিছিল এই কাট অফ ৰিলেটেড ভিডিঅ'টো বনাওঁতে। যিয়ে নহওক, আমাৰ কাট অফটো সফল হৈছে বুলি মই অনুভৱ কৰোঁ। যিয়ে নহওক, এতিয়া আমি আগবাঢ়োঁ যে মই কেতিয়াৰ পৰা আপোনাৰ SSC GDৰ এক্সাম প্ৰিপেৰেশ্যন কৰিছোঁ। মোৰ এইটো আছিল থাৰ্ড এটেম্পটত মই জবটো পালোঁ। ফাৰ্ষ্ট এটেম্পটো মই এনে জাষ্ট দিছিলোঁ, দিব লাগে, জাষ্ট 18 ইয়াৰ হৈছিল, মই এপ্লাই কৰিছোঁ আৰু দি দিছোঁ। তাতে মই একো পঢ়া নাছিলোঁ। কিন্তু ছেকেণ্ড এটেম্পটো অলপ পঢ়িছিলোঁ, পইণ্টৰ কাৰণে থাকি গ'লোঁ, পইণ্টৰ কাৰণে। তাৰপিছত লাষ্ট এটেম্প এইবাৰ মই দিলোঁ, অলপ ভালকৈ পঢ়ি দিলোঁ। বাট এটা মিষ্টেক হ'ল মোৰ এইখিনিতো, যে মই হিন্দীত পঢ়িছিলোঁ কিন্তু এক্সাম দিছোঁ এছামিছত। ঠিক আছে, এক্সাম দিলোঁ এছামিছত, পঢ়িছিলোঁ হিন্দীত। যাৰ কাৰণে কি হ'ল, ৰিজনিঙৰ মোক এটা কুৱেশ্যনো বুজি পোৱা নাই। ৰিজনিঙৰ এটা কুৱেশ্যনো বুজি পোৱা নাযায়। যদি আপোনালোকে হিন্দীত পঢ়ি কেনে এছামিছত এক্সাম দিয়ে, তেন্তে ৰিজনিংটো আপোনালোকে বহুত বেছি বেলেগ টাইপ পাব। ঠিক আছে, এইটো বুজি পালে। আৰু মই ভাবোঁ আপোনালোকে যদি হিন্দীত এক্সাম দিব খুজিছে, হিন্দীতে দিয়ক, বেছি বেটাৰ হ'ব এছামিছত দিয়াতকৈ, কাৰণ অলপ ক্ৰিটিকেল হয় বৰ্ডকেইটা। যিয়ে নহওক, এতিয়া আগবাঢ়োঁ যে আপোনালোকে কেনেকৈ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব, এটা ভাল মাৰ্ক আনিব। আপোনালোকৰ এতিয়া মেইনলি কিহত ফ'কাছ দিলে আপোনালোকৰ বেটাৰ হ'ব, সেই ছাবজেক্টটো আমি তুলনা কৰোঁ ব'লক। চ' যদি মই এতিয়া আপোনালোকৰ এটা এইখিনি টাইমত এটা ভাল ষ্টাডিত আইডিয়া এটা দিওঁ, তেন্তে মই কওঁ এইখিনি টাইমত আপোনালোকে হিন্দী আৰু ৰিজনিঙত অলপ টাইম দিয়ক। আপোনালোকৰ আগত যদি আছিলে, কেইদিনমান আগত মই ক'লোঁ হয় যে আপোনালোকে মেথছত আৰু জিকে টাইম দিয়ক। কিন্তু এতিয়া মই আপোনালোকক ক'ম যে আপোনালোকে হিন্দী আৰু ৰিজনিঙত টাইম দিয়ক। কাৰণ হিন্দী আৰু ৰিজনিং ইজি হয়, যাতে মাৰ্ক উঠোৱা সহজ। আপোনালোকে সেই দুটা ছাবজেক্টত যাতে 35+ থাকে। মনত ৰাখিব, 35+ থাকে। আৰু আপোনালোকে হিন্দী মেথছত বেছিকটো কনচেপ্ট ক্লিয়াৰ কৰক। তাৰপিছত আপোনালোকে কি কৰিব, জিকে সদায় মৰ্ণিং 1 ঘণ্টাকৈ পঢ়ক, ৰাতিপুৱাকৈ 1 ঘণ্টাকৈ পঢ়িলে বহুত। জিকেটো ইমান এটা দৰকাৰ নাই, কাৰণ জিকেটো যি মনত থাকিল, বা যদি মনত নাথাকে তে নোৱাৰাই। জিকে যি পাৰিব আছে পাৰিবাই, কিন্তু যি নোৱাৰা সেইটো কেতিয়াও নোৱাৰা। ঠিক আছে, এইখিনি আপোনালোকে বুজি পালে। তো মই আৰু আপোনালোকক এতিয়া আমাৰ SSC GD এক্সামটো CBT হয়, মানে টিপ মাৰ্ক থাকে। কম্পিউটাৰত টিক দিব লাগে, 4টা কুৱেশ্যন থাকে, 4টা কুৱেশ্যনৰ এটা শুদ্ধ থাকে, সেইটো টিক কৰিব লাগে। চ' মই আপোনালোকক এটা ট্ৰিক দিম। ঠিক আছে, আপোনালোকে এনেকুৱা এটা ট্ৰিক দিম যে আপোনালোকে কেনেকৈ টিক মাৰ্ক কৰি কেনে আপোনালোকে ভাল নাম্বাৰ আনিব পাৰে। এইটো ট্ৰিক হয়, মই চবকে নকওঁ, বাট আপোনালোকক নিশ্চয় ক'ম। তো আপোনালোকে আমাৰ চেনেলটো হেৰাই যোৱাৰ আগত ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে মই এই ট্ৰিকটো আপোনালোকক নেক্সট ভিডিঅ'ত দিব পাৰোঁ। বাই বাই এভৰিৱান, আকৌ এবাৰ লগ পাম নতুন এটা ভিডিঅ'লৈ।